Ngolin game mo. কংগ্ৰেছটো সকলোকে মোৰ দিচাং ইয়ামেং চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে। কিন্তু গাইছ আজি মোৰ মনটো ইমান ভাল লগা নাই, যিহেতু আপোনালোকে থাম্বনেইল চাই গম পাইছে চাগে মই আজি কিহৰ ওপৰত আজি ভিডিঅ' বনাইছোঁ। যিহেতু মোৰ জন্মভূমি গাঁও দিহিংমুখখন, দিহিংমুখ বুলি ক'লে আমাৰ শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ অন্তৰ্গত আমাৰ দিহিংমুখ গাঁওখন, দিহিংমুখ এৰিয়াখন আছে। কিছুমান গম পাব পাৰে, কিছুমানে গম নাপাব পাৰে, সেয়ে মই কৈ দিছোঁ। আমাৰ দিহিংমুখ অঞ্চলৰ লাচন গাঁও আৰু আমাৰ লাইবিল, যিটো নেকি মই জন্ম হৈছোঁ লাইবিলত, আমাৰ লাইবিল আৰু লাচন গাঁৱৰ মাজত থকা মথাউৰিখন বহুতেই মানে বিপদজনক সমস্যাত পৰি আছে। আপোনালোকে ক'ৰবাত নিউজত দেখিছে চাগে আমাৰ দিহিংমুখ এই লাচন গাঁও আৰু লাইবিলৰ মাজত থকা মথাউৰিখন কি সমস্যাত পৰি আছে। আৰু আপোনালোকক কৈ দিওঁ যে গাইজ, যিটো নেকি আমাৰ মথাউৰিখন যিটো নেকি আমাৰ দিহিং নদীয়ে গৰাখহনীয়াৰ ফলত আমাৰ একদম নিচেই কাষত লাগিলেগৈ আৰু লাগি এতিয়া আমাৰ মাজৰডোখৰ আলিত মানে ডাঙৰকৈ ভাগ মেলি গৈছে আৰু যোনডোখৰত মানে নদীৰ ফালে বহি গৈছে মাটিখিনি। সেয়ে বহুত দুখ লাগিছে কথাটো শুনি। আৰু মই এদিনাখন গৈছিলোঁগৈ, কিন্তু এদিনাখন মানে নহৈছিলে, আজি ৰাতিপুৱা মই খবৰটো পাইছোঁ। সেয়ে আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ, যাতে আপোনালোক সকলোৱে আমাৰ দিহিংমুখ অঞ্চল আৰু নিতাই পুখুৰী অঞ্চল গোটেই আমাৰ থাওৰা সমষ্টিবাসী সাৱধানে থাকিব। কোন মুহূৰ্তত কি হৈ যাব এতিয়ালৈকে ক'ব নোৱাৰিছোঁ গাইজ। ৰখাব, যদিহে চৰকাৰে উন্নতমানৰ কাম কৰি দিলে ৰখিবও পাৰে, কিন্তু এতিয়ালৈকে চিয়ৰ নহয়। আপোনালোকক মই ভিডিঅ'ৰ মানে ক্লিপটো দেখুৱাব বিচাৰিছোঁ। আপোনালোকে চাই লওক কিমান ভয়ানককৈ আমাৰ মথাউৰিখন তললৈ বহি গৈছে, আপোনালোকে চাই লওক। আমিও চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, যাতে অতি সোনকালে এই মথাউৰিটো নিৰ্মাণ অতি সোনকালে এই মথাউৰিটো তেওঁলোকে পুনৰ কাম আৰম্ভ কৰি ৰাইজৰ জীৱনৰ সুৰক্ষা প্ৰদান কৰে। Betul bet kan gunung. Belum bedung gitu. Tinggal bedung ini, tinggal bedung sudah kita terima. Dua empat juga yo. Ngomong lagi deh.
আপোনালোকে যিমান পাৰে ইমান শ্বেয়াৰ কৰিব গাইজ, যাতে সকলোৱে গম পাই থাকে আমাৰ দিহিংমুখৰ সমস্যাবোৰ। আৰু আমাৰ দিহিং অঞ্চলবাসী ৰাইজক মই এতিয়া অনুৰোধ কৰিছোঁ, আপোনালোকে সাৱধানে থাকিব। আৰু পাৰিলে আপোনালোকে আমাৰ লাইবিল নহ'লেও লাচন গাঁৱৰ কিছুমান চিনাকি থাকিলে নাম্বাৰ ৰাখি থৈ দিব, যাতে কণ্টেক্ট কৰি থাকিব। কোন মতত কি হৈ যায় কোনেও ক'ব নোৱাৰি। সেয়ে আপোনালোকে সজাগ হৈ থাকক, সাৱধানে থাকক। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ দিহিংমুখ এৰিয়াখন ৰক্ষা কৰে যেন, আৰু চৰকাৰে চকু মেলি চাই যেন। তাকে আপোনালোক সকলোকে মই আহ্বান কৰিছোঁ যাতে আমাৰ দিহিংমুখ ৰাইজক সহায় কৰক আৰু ৰক্ষা কৰক। তাকে কৈ মই ভিডিঅ'টো ইমানতে সামৰিছোঁ গাইজ।